हेलो फ्रेंड्स, आज मैं मैंगो मिल्क पुडिंग बनालू। मात्र 4टा बस्तुरे ए पुडिंगर रेसिपिटो है। चाওকচোন देखिबले किमान धुनिया और लोभनीय होइसे। देखाते खाओ खाओ लागि गइसे। बर धुनिया होइसे पुडिंगखिनि। मैं किदरे बनाइछु आहक मैं हेतु आपनालोকক देखुवाइ आछु। আজি मैं आपनालोকৰ ওচৰত मैंगो मिल्क पुडिंग बनाम बुली लैछु। तार बारे मैं एटा पका आम एटा लैछु। এই আমটোৰ मैं बाकলি एरुवाई লৈ मैं সৰু সৰুকৈ টুকুৰা কৰি কাটি লওঁ। আমখিনি এইদৰে মই সৰু সৰু টুকুৰা কৰি ললো। এতিয়া মই এটা মিক্সিৰ জাৰৰ বাটিত এইখিনি ঢালি দিম। আৰু ইয়াতে মই একাপ পানী দিম। দি এইখিনি মই মিক্সিত পেষ্ট বনাই লওঁ। এয়া মই এতিয়া মিক্সিৰ জাৰত আমখিনি পেষ্ট বনাই আনিলোঁ। এইখিনি মই এতিয়া এখন চেকনিত চেকি ল'ব লাগিব। ইয়াতে কিবা গোটা গোটা আছে যদি আঁতৰাই ল'ব লাগিব। আমৰ পেষ্টখিনি মই এখন চেকনিৰ দ্বাৰা চেকি ল'লোঁ এটা বাটিত। আৰু এতিয়া এই পেনখনত আমখিনি মই ইয়াতে ঢালি দিম। আৰু ইয়াতে মই 3/4 এভাগ চেনি দিছোঁ। আৰু অগৰ অগৰ মই 1 চামুচ দিছোঁ। দি এইখিনি ভালদৰে মিক্স কৰি দিব লাগিব। অগৰ অগৰ সদায় আপোনালোকে ঠাণ্ডা হৈ থাকোঁতে দিব, য'তেই নিদিয়ে গৰম হৈ থাকোঁতে অগৰ অগৰ নিদিব। এতিয়া এইখিনি মই অলপ সময় গেছৰ ওপৰত বহাই দিম। বেছি সময় নালাগে, অলপ সময় বহাই লৈ মই গোটা কৰি ল'ম। এতিয়া পেনখনত ঢালি দি উঠি মই গোটেইখিনি মিক্স কৰি ল'লোঁ। অগৰ অগৰ চেনি গোটেইখিনি দি অলপ সময় মই জুইৰ ওপৰত দি অলপ সময় মই লৰাব লাগিব। এইদৰে অলপ সময় লৰাই লওঁ। অলপ গোটা হ'লেই হ'ল। মই 3 মিনিটমান সময় এইদৰে উতলাই অলপ কমাই ল'লোঁ। এতিয়া এইখিনি মই এটা পাত্ৰত ঢালি দিম। এয়া মই এইখিনি এতিয়া গৰমে গৰমে ইয়াতে ঢালি দিলোঁ। দি এইখিনি মই প্ৰায় 10 মিনিট সময়ৰ কাৰণে সেট হ'বলৈ দিব লাগিব। ঠাণ্ডা হ'লে যেতিয়া সেট হ'ব তেতিয়া মই এইবিলাক সৰু সৰুকৈ মই কটাৰেদি কাটি দেখুৱাম আপোনালোকক। এইখিনি মোৰ এতিয়া সেট হৈ গ'ল। একেবাৰে মই এতিয়া এয়া চুই চাইছোঁ। এইখিনি অলপমান সৰু সৰুকৈ এতিয়া কাটি ল'ব লাগিব। এয়া মই এইদৰে কাটি ল'লোঁ। আৰু এতিয়া লাহেকৈ এইবিলাক এৰুৱাই ল'ব লাগিব। এইদৰে এইখিনি মই আটাইখিনি এৰুৱাই লওঁ। এতিয়া মই এইদৰে এটা বাটিত আটাইখিনি থৈ দিছোঁ। নেক্সট ষ্টেপ লওঁ মই এতিয়া, সেইটো আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে মই আধা লিটাৰ গাখীৰ লৈছোঁ। ইয়াতে অগৰ অগৰ 1 চামুচ দি দিছোঁ। আৰু চেনি 3/4 1 চামুচ দি দিছোঁ। দি এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। ইয়াতে মন গ'লে অলপমান অৰেঞ্জ কালাৰ বা য়েলো কালাৰ আপোনালোকে দিবলৈ পাৰে। এতিয়া মই গেছৰ ওপৰত বহাই দি অলপ সময় এইদৰে লৰাম। অকণমান গাখীৰটো কমাই ল'ম, গোটা কৰি ল'ম অলপ। বেছি গোটা কৰিব নালাগে। ইয়াতে এতিয়া মই অকণমান য়েলো ফুড কালাৰ দি দিম। তেতিয়া কালাৰটো অলপ দেখাত ভাল হয়। মোৰ এইখিনি এতিয়া হৈ গৈছে। মই গৰমে গৰমে এইখিনি ইয়াতে ঢালি দিম আমখিনিৰ ওপৰত। এতিয়া এই আমখিনিৰ ওপৰত
এইখিনি মই এতিয়া গৰমে গৰমে ঢালি দিম। এইখিনি ভালদৰে এইদৰে মিক্স কৰি দিব। আৰু এতিয়া এইখিনি মই প্ৰায় আধা ঘণ্টামানৰ কাৰণে একেবাৰে ঠাণ্ডা হ'ব দিম অলপ। তাৰে পাছত মই ফ্ৰিজাৰৰ ভিতৰত ভৰাই দিম। এইখিনি মুঠতে আধা ঘণ্টা বুলি নহয়, ঠাণ্ডা হ'লে আপোনালোকে আধা ঘণ্টাৰ বাবে ফ্ৰিজৰ ভিতৰত থৈ দিব। এয়া মই এতিয়া ফ্ৰিজত থৈ দিছিলোঁ আধা ঘণ্টা সময়ৰ বাবে। এতিয়া ধুনীয়াকৈ এইটো বস্তু মোৰ হৈ গ'ল। আৰু এতিয়া আপোনালোকে এখন কটাৰী লৈ এইদৰে ছাইডৰ পৰা আপোনালোকে চাৰিওফালে এৰুৱাই দিব। আৰু এইখিনি মই এতিয়া এখন প্লেটত ওলোটা কৰি দি ল'ম। এই প্লেটখনত মই লৈ ল'ব লাগিব। দেখিছেনে? দেখিবলৈ কি ধুনীয়া হৈছে। এইখিনি এতিয়া আপোনালোকে কাটি কাটি ল'ব পাৰে। সাৰ্ভ কৰিবৰ কাৰণে এইদৰে কাটি দিব। এয়া ধুনীয়া হৈছে। এইদৰে আটাইখিনি মই কাটি ল'ম।